আমি যি জাতীয় মহাসংগ্ৰামত আমি সকলোৱে আগবাঢ়িছোঁ, সকলোৱে জাতীয় মহাসংগ্ৰাম আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। এই সংগ্ৰামত যাতে আমি লক্ষ্যত যাতে উপনীত হ'ব পাৰোঁ, জাতীয় জীৱনৰ কাৰণে এগৰাকী জাতীয় যোদ্ধা হিচাপে যাতে সদায় কাম কৰি থাকিব পাৰোঁ, তাৰ কাৰণে সকলোৰে আশীৰ্বাদ মই প্ৰথমে কামনা কৰিছোঁ। সকলোকে বিহুৰ দেৰিকৈ হ'লেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ। আপোনালোক সকলোৱে জানে যে এইবাৰ নিৰ্বাচন আমাৰ সকলোৰে কাৰণে এটা অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন। দেশৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে, দেশৰ গণতান্ত্ৰিক ঐতিহ্য প্ৰমূল্য সুৰক্ষিত কৰিবৰ কাৰণে আমি সকলোৱে সমগ্ৰ ভাৰতবৰ্ষত গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধাশীল, দেশৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে যিসকলে চিন্তা চৰ্চা কৰে বা সমগ্ৰ দেশত যি এটা ভয়াৱহ শাসন ব্যৱস্থা চলিছে, ব্যৱস্থা সমগ্ৰ গণতন্ত্ৰক সংকটত পেলোৱা এই সমগ্ৰ কাম কাজত বাধা দিবৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষত এটা আৰম্ভ, এটা সংগ্ৰাম বা আন্দোলন আৰম্ভ হৈছে, এটা লহৰ আৰম্ভ হৈছে। আৰু সেইকাৰণে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমি দেখিছোঁ যে সকলো অঞ্চলত ৰাইজ শিলদৌল ভাঙি ওলাই আহিছে। কেৱল মাত্ৰ অসমতে নহয়, অসমৰ উজনি অসমৰ নিৰ্বাচন আপোনালোকে সকলোৱে দেখিলে। উজনি অসমৰ 5টা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত হাজাৰ হাজাৰ ৰাইজে এইবাৰ এই যি সাম্প্ৰদায়িক শক্তি বিজেপিৰ বিৰুদ্ধে অৱস্থান কৰিছে। এটাই চিন্তা, সকলো ৰাইজৰ এটাই অংগীকাৰ যে আমি অসম বচাব লাগিব, অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব। আমাৰ মাজত থকা যিটো সমন্বয়, হাতাম পুৰুষে ঐক্য সমন্বয় সম্প্ৰীতিৰ যিটো বৰ ভেটি, এইটো সুৰক্ষিত কৰি ৰাখিব লাগিব। শংকৰ আৰু আজানৰ যি আদৰ্শ, এই আদৰ্শ সুৰক্ষিত কৰিব লাগিব। সেইকাৰণে অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই বিজেপিক উৎখাত কৰিবৰ কাৰণে আমি সকলোৱে সিদ্ধান্ত ল'ব লাগিব। গতিকে আজি এই সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ আমাৰ সকলোৰে মৰমৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানী, আপোনালোকে সকলোৱে জানে যে ৰাজনৈতিক কেৱল মাত্ৰ ক্ষেত্ৰখনতেই নহয়, সকলো সামাজিক বিষয়ত মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীৰ এটা সক্ৰিয় ভূমিকা আছে। নাৰীৰ অধিকাৰৰ কথাই কওক বা জাতীয় জীৱনৰ যিবোৰ মৌলিক প্ৰশ্ন, জাতীয় জীৱনক সংকটৰ মাজলৈ ঠেলি দিয়া কা বিৰোধী গণ অভ্যুত্থান গণসংগ্ৰামৰ সময়ত মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ যিটো দায়িত্ব বা তেখেতৰ যি ভূমিকা, এই ভূমিকা সকলোৱে দেখিছে, নিজ চকুৰ আগত সকলোৱে তেখেতক সকলোৱে পাইছে। গতিকে আমি এই সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ পৰা এনেকুৱা এগৰাকী প্ৰাৰ্থী আমি ইয়াৰ পৰা প্ৰেৰণ কৰিব খোজো, যিগৰাকী প্ৰাৰ্থীয়ে দিল্লীৰ মছনদলৈ গৈ গুৱাহাটীৰ সমস্যাসমূহৰ সমাধানৰ কাৰণে প্ৰধানমন্ত্ৰী যিয়েই নহওক তেওঁলোকৰ লগত এই বিষয়সমূহ উত্থাপন কৰি এই অধিকাৰসমূহ আদৰি অনাৰ লগে লগে কেৱল মাত্ৰ গুৱাহাটীয়ে নহয়, সমগ্ৰ অসমৰ যিবোৰ জাতীয় জীৱনৰ মূল বিষয় আছে, আমাৰ মানুহৰ যিবোৰ মৌলিক সমস্যা আছে, এই সমস্যাসমূহত শক্তিশালী আৰু সৰব ভূমিকা পালন কৰিব। গতিকে তেনে এগৰাকী ব্যক্তি হিচাপে, তেনে এগৰাকী প্ৰাৰ্থী হিচাপে মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীৰ দক্ষতা আছে, এই কথা ইতিমধ্যে তেখেতে প্ৰমাণ দি আহিছে। সকলো কামত সৰব ভূমিকা, নিজৰ দক্ষতা, নিজৰ বাগ্মিতা গুণৰ যোগেদি ইতিমধ্যে সমাজ জীৱনত সকলোৰে মাজত নিজৰ এটা সুকীয়া পৰিচয় ইতিমধ্যে গঢ়ি তুলিছে। ইতিমধ্যে কেৱল মাত্ৰ এই গুৱাহাটীতে নহয় বা গতিকে আমি সকলোৱে বিচাৰো যে আমাৰ শক্তিশালী কণ্ঠ দিল্লীত লাগে, শক্তিশালী কণ্ঠ, যি কণ্ঠই আমাৰ বিষয়সমূহ শক্তিশালীভাৱে বস্তুনিষ্ঠভাৱে তথ্যপূৰ্ণভাৱে দিল্লীত উত্থাপন কৰিব পাৰে। গতিকে তেনেগৰাকী ব্যক্তিক আমি আগবঢ়াই লৈ যোৱাত আমাৰ সকলোৰে দায়িত্ব আছে। গতিকে এনেকুৱা এটা সময়ত জাতীয় জীৱনৰ বা দেশৰ গণতান্ত্ৰিক এই গোটেই ব্যৱস্থাটোৰ এটা সংকটৰ সময়ত আমি সকলোৱে ভাবি চিন্তি সঠিক শুদ্ধ আৰু শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে সকলোৱে আমি চিন্তা কৰিব লাগিব, সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অহা 7 তাৰিখে নিৰ্বাচন যেতিয়াই হ'ব, নিৰ্বাচনৰ সময়ত যেতিয়া ৰাইজে ইভিএমৰ মেচিনৰ সন্মুখত যেতিয়া থিয় হ'ব, লগে লগে ভাবিব লাগিব এই গুৱাহাটী লোকসভা সমষ্টিত আগতে প্ৰতিনিধিত্ব কৰা
যিসকল ব্যক্তি আছিল হেম বৰুৱা, দীনেশ গোস্বামী, সেইসকলৰ ভূমিকা আৰু বিগত সময়ছোৱাত বিজেপি নেতৃত্ব লৈ সংসদৰ মজিয়াত থকা সাংসদগৰাকীৰ ভূমিকাৰ কথা। তাৰ মানে এতিয়া বৰ্তমান যিগৰাকী প্ৰাৰ্থী আছে সেইগৰাকী প্ৰাৰ্থী ৰাইজে কি আছিল, কি ক'ত কিয় বিখ্যাত কোনেও নাজানে, ক'ত কি কাম কৰিছিল এই কথা কোনেও নাজানে। গতিকে দিল্লীলৈ যেতিয়াই যাব, দিল্লীলৈ যোৱাৰ লগে লগে আমি সকলোৱে এইটো আশ্বস্ত হ'ব লাগিব যে দিল্লী কপৰ পৰা লিডাৰ আমি প্ৰেৰণ কৰিছো। মেৰুদণ্ড ফুলাই জাতিৰ হকে মাত মাতিব পৰা কোনোবা লিডাৰক আমি দিল্লীলৈ, কোনোবা নেতাক আমি দিল্লীলৈ প্ৰেৰণ কৰিছো। সেই আত্মবিশ্বাসটো ভোট দিয়াৰ সময়ত মানুহৰ মাজত জাতিব লাগিব, মানুহৰ মাজত সেই বিশ্বাসটো আহিব লাগিব। গতিকে মই